Hello guys, welcome back to my new video. তো মানে গাইজ মই আৰু মোৰ ফ্ৰেণ্ডে গৈ আছোঁ দুধনৈ আৰু দুধনৈ যোৱা উপলক্ষে আপোনালোকক অলপমান ৰাস্তাটো দেখাওঁ বুলি ভাবিছোঁ। চাওক ৰাস্তাটো কেনেকুৱা হ'ল, মানে আমজঙা ছাইডটো দুধনৈ এইফালে গৈ আছোঁ আমি। চাই যাওক ৰাস্তাবিলাক বদলিব পাৰে ভৱিষ্যত, সেইটোৰ বাবে দেখাইছোঁ আৰু গাইজ। চাওক কেনেকুৱা হয়, কি হয়, কোনপৰত কি বদলি যায় গমতো নাপাম। পটককৈ বদলি যাব, বনাই আছে তাৰমানে এইবিলাক ৰাস্তা 4 লাইন বনাই আছে। চাওক গাইজ কেনেকুৱা হৈ যায়, কোনপৰত কি হয় চাই যাওক। আৰু ৰাস্তাটো নতুন নতুন হৈ আছে দেই, ৰাস্তাটো নতুন পিছ পাৰিছে মাত্ৰ। গাইজ নতুন ৰাস্তাত চলাই মজাই লাগিল গাইজ। নতুন ৰাস্তা ইয়াৰ পৰা গাইজ চাওক ইফালে আৰু বেগটো পুৰণি ৰাস্তাই আহি গ'লোঁ। চাওক গাইজ এইফালে ইমান এইখিনিত শিল বাঢ়ি দিছে আৰু এইখিনিতে আছে স্পীড ব্ৰেকাৰ, আৰু এইফালে বেগটো নৰ্মেল ৰাস্তাহে পালোঁ আৰু মানে মাজে মাজে বনাইছে, মাজে মাজে বনোৱা নাই ৰাস্তাবিলাক। এইখিনি পুৰণি ভিতৰ পৰা এইখিনি আমজোঙাটো বঢ়িয়াকৈ বনাই দিছে, আৰু এইখিনিতো অলপ পথাৰৰ মাজত হৈ অলপ বঢ়িয়া বতাহ আহে, ভালো লাগে। এইখিনিতো চলাই কি বঢ়িয়া লাগিল গাইজ। আৰু ইফালে চাওক বেগটো নৰ্মেল ৰাস্তাই পালোঁ, আৰু নৰ্মেলকৈ যাব লাগিল। ইফালে পুৰণি ভিতৰ পৰা এইফালে বুনবাসীলৈকে বেগটো নৰ্মেল, এইবিলাক নৰ্মেল ৰাস্তা আৰু চাওক গাইজ ৰাস্তাবিলাক। তথাপিও এইফালে চাইডে চাইডে মাটি পেলাই থৈ দিছে, পিছ পৰা নাই। এইফালে নৰ্মেল ৰাস্তাই আৰু গাইজ চাওক। আৰু এইফালে আৰু গাইজ আহি দেখাবলৈ চাওক গাইজ ইমান ডাঙৰ ৱাল, ৰাস্তাটো ফিটি দিছে গাইজ। নহয় গাইজ, তাৰমানে এইটো ওপৰেদি ৰাস্তা বনাব, এইটো ওপৰেদি যাব চাগে, অভাৰব্ৰিজ হ'ব নেকি। আৰু ইমান ডাঙৰ ডাঙৰ হ'ল চাওক, এদি পানীয়ে যাব না কিহে পাৰ হ'ব, গোটেই অঞ্চলটোৱে ডুবি যাব দেখোন এনেকুৱা পানী হ'ব লাগিলে ওপৰেদি। চাওক গাইজ, আৰু এদি সৰুকৈ বনাইছে, এদি সৰু মাজুদি ওখ গাইজ। এইফালে চাওক আৰু গাইজ আৰু গাইজ আমি আহি পালোঁ বুনবাসী মন্দিৰ। গাইজ বুনবাসী মন্দিৰটো কেনেকুৱা আপোনালোকক অলপ দেখুৱাই দিছোঁ, চাওক। गाइस ब्लैक थार में पुलिस आ गया, फॉर्च्यूनर थार और बोलेरो लास्टोट
পুলিচ 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 ইমান লাম্ভা লাগছে ৰে পুলিচ ক'তবা কিবা অফিচাৰে যাই আছে না কিহে যাই আছে আৰু ইফালে চাওক শাল গাছ অলপ ডাঙৰ ডাঙৰ মানে আমাৰ এইখিনি বনবাসীটোৱে অলপ ডাঙৰ বাকী আমাৰ ফালে আমজোঙাৰ ফালে অলপ সৰুৱে শাল গাছ নহয় সকলোতে অলপ ডাঙৰ আৰু বনবাসীৰখিনি ইউটিউবতেহে অলপ কিবা হৈছে এইবাৰ ইউটিউবতহে আৰম্ভ কৰিব পাৰিম আৰু একবাৰ কাম গাই তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আমাৰ যাত্ৰাটো চাই যদি ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো গাইজ আজিৰ কাৰণে বাই বাই